নমস্কাৰ, মই বিচিত্ৰ খণ্ড ভাৰত নিউজলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতাসকল, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী জানকী বল্লভ মন্দিৰত উপস্থিত আছোঁ। আজি পুৱাৰে ভাগৰ পৰা ইয়াত এক আধ্যাত্মিকতা পৰম্পৰাগতভাৱে গৰু মাতাক দেৱীক পূজা কৰা হয়। পৰম্পৰাগতভাৱে যি অতীজৰে পৰা চলি আহিছে, পুৱাৰ ভাগৰে পৰা ইয়াত পূজা পাঠ কৰা হয়। অতি সুন্দৰকৈ গৰু মাতাক সজাই পৰাই গা ধোৱা হয় আৰু যি পৰম্পৰা ৰক্ষা কৰি প্ৰত্যেক বছৰে আচলতে গৰু মাতাক পূজা কৰি অহা হৈছে। আৰু এই বিষয়ে সবিশেষ আমি জানিবলৈ পণ্ডিতজী মোৰ সৈতে আছে। পণ্ডিতৰ পৰা মই এই পূজাৰ সম্পৰ্কে জানিব বিচাৰিম। হয়, আপোনাৰ চেনেলত অখণ্ড ভাৰতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাই আপুনি এই শুভ সময়ত আহি আমাৰ বাতৰিখন পৰিৱেশন কৰাৰ বাবে। গতিকে আমি সকলো দিছপুৰ কল্যাণ চেৰিটেবল ট্ৰাষ্ট লগত শ্ৰী জানকী বল্লভ মন্দিৰ আৰু এই অনুষ্ঠানটো আয়োজন কৰা স্বৰ্গীয় অনন্তৰাম ৰেডিয়াই 2009 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে এই অনুষ্ঠান চলি আছে। তেওঁ যোৱা বছৰ অলপ স্বৰ্গীয় হোৱাৰ পিছত আমি তেখেতৰ পুত্ৰ মুকেশজী ৰেডিয়াৰ দ্বাৰা তেওঁ নেতৃত্ব হৈছে। গতিকে আমি মন্দিৰৰ হৈ লগতে আমাৰ কল্যাণ চেৰিটেবল ট্ৰাষ্ট বিভিন্ন দিছপুৰত সংগঠনৰ লগত জড়িত হৈ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আজি এই পুণ্যতিথিত ভগৱান গৌ মাতা পূজন কৰিবৰ কাৰণে বিভিন্ন দিছপুৰ, তিচুৰী, বেলতলা, 6 মাইল, মেৰাবাৰী, খ্ৰীষ্টান বস্তি, লাল গণেশ আদি বিভিন্ন ঠাইৰ পৰা বিশেষভাৱে মহিলাই যোগদান দি এই গৌ মাতা পূজন অৰ্চন কৰে। এই গৌ মাতা পূজন কৰা নিমিত্তে আমি ৰাতিপুৱাই আজি কালিৰ পৰা আমি অনুষ্ঠানৰ কাৰণে গৌ সেৱা ইয়াত জাপৰি মুঙত তেওঁৰ গৌশালা আছে আৰু মুকেশজী মেডিয়াই তেওঁৰ নেতৃত্বত গাড়ীখন ইয়াত দিব দিছে গৰু মাতা। আজিৰ দিনতে পালন কৰা হয়। যেনেকৈ ভাৰতীয় সংস্কৃতিৰ মতে গোপাষ্টমী এখন ডাঙৰ পৰ্ব বা মহত্ব আছে। গৌ মাতা প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব। আজিৰ দিনতে শ্ৰী কৃষ্ণই 6টা বছৰ বয়সত গৌ মাতাক গৌ সেৱা কৰিছিল। সেইকাৰণে আজি গৌ সেৱা কৰি লীলা কৰিছিলে। সেই গতিকে আজি গৌ মাতাক পূজা অৰ্চন কৰি আমি সকলোৱে যিমান পাৰোঁ অকণমান হ'লেও চেষ্টা কৰিছোঁ। তাৰপিছত আমাৰ প্ৰত্যেক বছৰে বিভিন্ন উৎসৱ হয়, যেনেকৈ হনুমান জয়ন্তী দিছপুৰ মাৰুতি মণ্ডলী, শ্ৰী খাৰদশ্যাম মণ্ডল দিছপুৰ দ্বাৰা আয়োজন হয় আৰু ইয়াত কল্যাণ চেৰিটেবল ট্ৰাষ্ট দ্বাৰা বিভিন্ন ধাৰ্মিক অনুষ্ঠান সেৱা বঢ়াই বাহিৰত আনি ব্যৱস্থা আছে। দ্বাৰা মন্দিৰৰ পাৰলৈ যিমান সহায় ধৰক সেৱা কৰা যায়। এনেধৰণৰ আমাৰ বহু বছৰৰ পৰা চলিয়ে আছে। আজি পৰ্যন্ত আমি এই বাতৰিখন পৰিৱেশ কৰাৰ বাবে আপোনালৈ ধন্যবাদ দিছোঁ। আৰু আপোনালোকে খুবেই প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে, যিহেতু আপুনি সমাজ সেৱা আগবঢ়াই আছে। আপোনালোকৰ মন্দিৰৰ তৰফৰ পৰা খোৱা পানী যোগান ধৰা কৰিছে। হয়, যিটো ঠিকেই কৈছে আপুনি। আমাৰ কল্যাণ চেৰিটেবল ট্ৰাষ্ট মন্দিৰ যি নহওক এই সেৱাটো আগবঢ়াই আছে। ভক্তসকলে পানী দি ৰাতিপুৱাৰ পৰা গধূলি ৰাতি গোটেই মিঠাই পানী লৈ গোটেই গণেশজনে বিনামূল্য সেৱাৰে বিনামূল্যে এই কল্যাণ চেৰিটেবল আজি 10 বছৰৰ পৰা পানী বিনামূলীয়াকৈ প্ৰদান কৰি আছে। আৰু ভক্তসকলক আপোনালোকৰ তৰফৰ পৰা কিবা সেৱা ভক্তসকলৰ যেনে বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহে। ভক্তসকলৰ বাবে আমি পূজা অৰ্চন কৰি তেওঁলোকে সেৱা আগবঢ়াই তেখেতসকলক আমি আশীষ প্ৰদান কৰি ভগৱান শ্ৰীৰামচন্দ্ৰ চৰণত সেৱা কৰি আমি বিভিন্ন আশীৰ্বাদ কৰি অসমতে আমি যেনেধৰণৰ ভক্ত আহে তেনেধৰণৰ কোনো ডাঙৰ ঘৰৰ কথা নাই। ভক্তসকল নিজৰ ইচ্ছামতে ভক্তসকল নিজৰ মনৰ ইচ্ছা ফল প্ৰাপ্তিৰ কাৰণে আহে। শুশ্ৰূষা আমি যিমান পাৰোঁ বিভিন্ন আনুষ্ঠানিক মাংগলিক কৰ্ম কৰিব। বল্লভ মন্দিৰৰ ফালৰ পৰা যি পদক্ষেপ হাতত লৈছে প্ৰশংসনীয়, খুবেই আদৰণীয়। আপোনাৰ মন্দিৰবোৰৰ আপোনাক অশেষ ধন্যবাদ। ভাল লাগিল, খুবেই ভাল লাগিল আপোনাৰ পৰা জানিব। পণ্ডিতজীৰ কথা ক'লে এইটোৱে আৰু এইটো মোৰ দেউতা স্বৰ্গীয় অনন্তৰাম ৰেডিয়াই এইটো চলাই গৈছিলে আৰু তেওঁ এইটো আদেশতে মই এইটো বস্তুটো প্ৰিয় দৰ্শকসকল, এয়া মই আপোনালোকক অতি সুন্দৰকৈ দেখুৱাই আছোঁ
জানকী বল্লভ মন্দিৰৰ পৰা আচলতে আজি পুৱাৰে পৰা এক আধ্যাত্মিক ভক্তিভাৱেৰে পূজা পাঠ কৰা হয়। গৰু মাতাক অতি সুন্দৰকৈ নোৱাই থোৱাই পূজা পাঠ কৰা হয় আৰু পণ্ডিতসকলেও বিভিন্ন ধৰণে পূজা পাঠ আগবঢ়াই ভগৱানৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়। গুৱাহাটীৰ জানকী বল্লভ মন্দিৰ ৰিপৰ্ট মই বিচিত্ৰ। ধন্যবাদ।